অসমৰ চিফ মিনিষ্টাৰ কোন হয়? চিফ মিনিষ্টাৰটো মানে বাইদেউ আপুনি কি ক'বলৈ বিচাৰিছে? আপুনি নিজেই চিফ মিনিষ্টাৰ? অসমৰ মিয়া খালিফা কোন? আমি এগুলা মাথা না আমার তো মই একোই নাজানে মই আচলতে নাজানেও। বন্ধুসকল ইমানে এইবোৰত মাথা নামাৰে, মানে ইমানেই ভদ্ৰ নে ভদ্ৰতাৰ সীমা চেৰাই গৈছে। জনি সিং কौन है? পতা নেই। ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ কোন? প্ৰধানমন্ত্ৰী। হেল্ল' বন্ধুসকল, স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে মিষ্টাৰ ইকবাল। বন্ধুসকল, এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট আৰু অলপ জমনিৰ কাৰণে বনোৱা হৈছে। আজি আমি সেই কেইজন ব্যক্তিক কুৱেশ্যন কৰিম যিকেইজন ব্যক্তিয়ে পাৰ্কত যায় অনাই বনাই ঘূৰি থাকে। ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ কোন? ৰ'বা। অ'কে বাইদেউ, আমি ৰখি আছো। এক মিনিট। কওক বাইদেউ কওক, আৰু কিমান সময় ৰখিম? পাহৰি থাকিলোঁ মই। কি গোবিন্দ আছিলে? ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ। প্ৰাইম মিনিষ্টাৰ, চৰি দে, হেৰি মোদী। অসমৰ হেমা মালিনী কোন? ইয়াৰ নাম কি আছিলে? আমাৰ বাইদেউৰ পেটতহে আহি আছে, মুখত অহা নাই। এতিয়া আমি পেটটো ফালিহে চাব লাগিব। 1 মিনিটত কেইটা ছেকেণ্ড? 60 ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ কোন? now I am help me giving the rise to because দাদা তই যিমানে ইংলিছ নকওঁ কিয় আমাৰ চকুৰ আলিৰ দৰে সৰলা ইংলিছটো ক'ব নোৱাৰা। তো বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি জনাব যে ভিডিঅ'টো ভাল লাগিছে নে নাই। বন্ধুসকল, ইয়াতকৈ যদি মজাদাৰ, ধামাকেদাৰ আৰু ছুপাৰষ্টাৰ ভিডিঅ' লাগে তেন্তে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক, কাৰণ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই যায়। তো আজিলৈ ইমানেই। জয় আই অসম।